আজি মানে লোকেল মাংস এটা ৰেচিপি দিম একদম সিম্পল আমি ঘৰত যেনেকুৱা মানে খাওঁ আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ এইখিনি মই মাংস লৈছোঁ এইখিনি মই মেৰিনেট কৰি থৈ দিছোঁ আগৰ পৰাই এতিয়া আলুখিনি অকণমান ৰংচোৱা নিচিনা কৰি ভাজি দিছোঁ আৰু বিলাহী আছে এতিয়া অলপমান পিঁয়াজ ভাজি লৈছোঁ অলপ মানে ৰংচোৱা নিচিনা হয় গেছটো ফুল হেৰিত দিব এতিয়া মাংসখিনি বহাই দিছোঁ অকণমানকৈ অকণমানকৈ এতিয়া এনেকৈ লাৰি লাৰি লাহে লাহে দিছোঁ ধুনীয়াকৈ ভালকৈ তেলখিনিৰ লগত মিহলি যোৱা নিচিনা কৰি ভালকৈ দি দিছোঁ যাতে মাংসখিনি ভালদৰে সিজিব আপুনি মিডিয়াম ফ্লেমত ৰাখিব এনেদৰে এতিয়া ভাজা খোৱালৈকে ভালকৈ লাৰি লাৰি থাকিব আপোনালোকে গম পাব ভাজা খালে এতিয়া ভাজিলোঁ ভাজা অলপমান থাকিব লাগিব ভাজা কমপ্লিট হৈ যাব এতিয়া বিলাহীটো দি দিম সৰু সৰুকৈ পিচ কৰি কাটি দিব এতিয়া ভালকৈ লাৰি দিব গোটেইখিনি মিহলাই ল'ব লাহে হৈ আছে অকণমান লাৰি দিওঁ এতিয়া আলুখিনি দিছোঁ আৰু অকণমান পানী দি অলপমান ভালকৈ উতলিব দিছোঁ 10-15 মিনিটমান এনেকৈ উতলি থাকিব অকণমান গ্ৰেভি টাইপ হ'লে অলপ ভাল লাগিব আলুখিনি দি দিছোঁ পানীও দিছোঁ আৰু এইটো মিডিয়াম ফ্লেমত ৰাখিব যাতে ভালকৈ উতলি আহে আমাৰ মাংস এনেকুৱা হৈছে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব কমেণ্টত জনাব কেনেকুৱা হৈছে